একদম প্ৰথম ৰোড চাইছোঁ দেই। প্ৰথম ৰোড কোনো নবহে আচলতে, এটা পিছত বহিবলৈ ভাল পায়। মই প্ৰথম ৰোড চাম, অচিন্ত চিনেমা। প্ৰথম ৰোড চব মস্ত ডাঙৰ দেখিলোঁ। যেতিয়া শুই উঠিছিলোঁ ফেচবুকত এটা নিউজ পাইছিলোঁ যে আদাবাৰীত এজনী ছোৱালীয়ে নিজক বচাবৰ কাৰণে চিটি বাছৰ পৰা জঁপিয়াব লগা হৈছে। তেনেকুৱা ধৰণৰ পৰিস্থিতি কেতিয়াও নহওক, ছোৱালীয়ে আত্মৰক্ষা শিকক আৰু ছোৱালীৰ শক্তি আৰু বাঢ়ক। এতিয়া মোৰ কেনেকুৱা লাগিলতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে ৰাইজৰ কেনেকুৱা লাগে, বাকী আপোনালোকৰ কেনেকুৱা লাগিলে? আপোনাৰ চোৱাসকলৰ কেনেকুৱা লাগিলে? মোৰ প্ৰতিঘাত আচলতে প্ৰথম অভিনয় কৰা ছবি আছিল, কিন্তু বেলেগ ধৰণে হৈ গ'ল যে ৰত্নাকৰ মোৰ প্ৰথম মুক্তি পোৱা ছবি হৈ গ'ল। প্ৰতিঘাত আমাৰ অসমীয়া চিনেমাৰ যিটো জয় যাত্ৰা, আমি যিটো ষ্টাৰ্ট কৰিছোঁ, আমি একেলগে ষ্টাৰ্ট কৰিছোঁ দেই। অচিন্ত মই মিছন চাইনাৰ পৰা, কাঞ্চনজংঘাৰ পৰা, ৰত্নাকৰ চলিলে কিবা ধুনীয়া, এতিয়া প্ৰতিঘাত ওলাইছে। চ' সকলোৱে আহক, প্ৰতিঘাত চাওক। এখন সুন্দৰ কমাৰ্চিয়েল চিনেমা, তাত বেলেগ ভাষা একো নাই। প্ৰথম কথা আহক চাওক, প্ৰথম কথাটো এইটো। আৰু অচিন্ত গোটেইখিনি বস্তুৱে দিছে তাত। সেইটো পৰিচালক হিচাপে বাৰু অচিন্ত ভালেই, কাৰণ সেইকাৰণে মোৰ দুখন মেইন চিনেমাত অচিন্ত আছিলে, বিকজ হি ইজ এ ভেৰি গুড ডিৰেক্টৰ। তাৰ ডিৰেক্টৰ হিচাপে হি ইজ ভেৰি গুড, ক'ৰবাত অকণমান ইফাল সিফাল থাকে, সেইটো বেলেগ কথা, কিন্তু ইটছ এ ভেৰি কমাৰ্চিয়েল চিনেমা আৰু চবে চাই ভাল পাব। আৰু ছোৱালী সুলভ চিনেমাটো, ছোৱালীজনী মেইন হিৰ'। অমৃতা ইমান ধুনীয়া কৰিছে তাই। চ' অমৃতাক চাবলৈ আহক। একদম প্ৰথম ৰোড চাইছোঁ দেই। প্ৰথম ৰোড কোনো নবহে আচলতে, এটা পিছত বহিবলৈ ভাল পায়। মই প্ৰথম ৰোড চাম, অচিন্ত চিনেমা। প্ৰথম ৰোড চব মস্ত ডাঙৰ দেখিলোঁ। যেতিয়া শুই উঠিছিলোঁ ফেচবুকত এটা নিউজ পাইছিলোঁ যে আদাবাৰীত এজনী ছোৱালীয়ে নিজক বচাবৰ কাৰণে চিটি বাছৰ পৰা জঁপিয়াব লগা হৈছে। তেনেকুৱা ধৰণৰ পৰিস্থিতি কেতিয়াও নহওক, ছোৱালীয়ে আত্মৰক্ষা শিকক আৰু ছোৱালীৰ শক্তি আৰু বাঢ়ক। এতিয়া মোৰ কেনেকুৱা লাগিলতকৈ ডাঙৰ প্ৰশ্নটো হৈছে যে ৰাইজৰ কেনেকুৱা লাগে, বাকী আপোনালোকৰ কেনেকুৱা লাগিলে? আপোনাৰ চোৱাসকলৰ কেনেকুৱা লাগিলে? ছেটিছফাই কেতিয়াও হোৱা নাই যে বহুকেইটা চিনত এনেকুৱা লাগিছে মই বেটাৰ কাপোৰ পিন্ধিব পাৰিলোহেঁতেন, বেটাৰ কেৰেক্টাৰটো আৰু বেছি এনালাইচিছ কৰিব পাৰিলোহেঁতেন, আৰু ছেটিছফেকশ্যন কেতিয়াও পোৱা নাই। তথাপি অমৃতা গগৈৰ কাৰণে এটা চেলেঞ্জিং কেৰেক্টাৰ আছিল, ভয়ংকৰ চেলেঞ্জিং কেৰেক্টাৰ। আৰু অকল মোৰ কাৰণে বুলি নহয়, মই ক'ব বিচাৰিম যে বহু ছোৱালীৰ মনৰ ভাৱ দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ আমি ছবিখন। আৰু সমাজখনত প্ৰকৃততে হয়, এনেকুৱা ঘটনাই হয়, যাৰ কাৰণে আজি আৰ্হিয়ে এনেকুৱা ষ্টেপ ল'বলৈ বাধ্য হৈছে। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছবিখন কেনেকুৱা পালা? ছবিখনটো খুব ভাল পাইছোঁ, আচলতে বহুত ভাল পাইছোঁ, কাৰণ সকলোৱে ইমান সুন্দৰভাৱে অভিনয় কৰিছে, খুব সুন্দৰভাৱে দৃশ্য লোৱা হৈছে, আৰু সকলোৱে আচলতে খুব কষ্ট কৰিছে। আৰু মই এইটো আকৌ এবাৰ কৈ দিছোঁ যে মোৰ প্ৰতিঘাত আচলতে প্ৰথম অভিনয় কৰা ছবি আছিল, কিন্তু বেলেগ ধৰণে হৈ গ'ল যে ৰত্নাকৰ মোৰ প্ৰথম মুক্তি পোৱা ছবি হৈ গ'ল। গতিকে এইটো প্ৰতিঘাত আছিলে, আৰু সেইকাৰণে মোৰ মনত আটাইতকৈ বেছি ভয় আছিলে। ৰত্নাকৰটো অলপ কম ভয় লাগিছিল, যদিও ভয় লাগিছিল, কাৰণ এবাৰ মই কেমেৰাত ফেচ কৰি দিছিলোঁ তেতিয়ালৈকে। সেইকাৰণে মোৰ কি হৈছিলে, মই প্ৰতিঘাতত বহুত বেছি ভয় খাইছিলোঁ, আৰু লাষ্টৰ চিনটোত মই আটাইতকৈ বেছি হৈছিল। এতিয়া ভাল লাগিছে যদিও মই ভাবিছোঁ আৰু ভাল কৰিব পাৰিলোহেঁতেন বুলি বহুত চান্স আছিলে, কিন্তু সকলোৱে খুব ভাল কৰিছে। আৰু আশা কৰোঁ এনেকৈ অসমীয়া চিনেমা মানুহে চাওক, আৰু প্ৰতিঘাত বহুত দিন চলি থাকক চিনেমা।